মৃত্যু হ'ল জীৱনৰ সাক্ষাৎ সত্য কথা, কিন্তু মৃত্যুক লৈ বহুতো মানুহৰ বেলেগ বেলেগ ধাৰণা আছে। এই বিষয়ে মানুহে প্ৰায়ে প্ৰশ্ন কৰা দেখা যায় যে আচলতে মৃত্যুৰ সময়ত কি মানুহে দিব্যদৃষ্টি পায় নেকি, নে মৃত্যুৰ পাছত পোনে পোনে আত্মা যমলোকলৈ যায়। আচলতে এইবোৰ ভ্ৰম নেকি? যদিও হয়, তেতিয়াহ'লে আত্মা কিমান দিন পাছত যমলোক পায়গৈ ইত্যাদি। কিন্তু প্ৰাচীন কালত এই সকলোবোৰ প্ৰশ্ন শ্ৰীহৰি বিষ্ণুৰ পৰা তেওঁৰ বাহন গৰুড়দেৱে সুধিছিল। তাৰ পাছত হৰিয়ে এই সকলো প্ৰশ্নৰ উত্তৰস্বৰূপে বিস্তাৰভাৱে গৰুড় পুৰাণ প্ৰস্তুত কৰিছিল। ইয়াত তেওঁ কৈছিল যে কেনেধৰণে বিভিন্ন আত্মাই ভিন্ন ভিন্ন মাৰ্গেৰে পাৰ হ'ব লগা হৈছিল। পাছত তেওঁলোকে পোনে পোনে ধৰ্মৰাজৰ ওচৰলৈ গৈ নিজে কৰা পাপ অথবা পুণ্যৰ আধাৰত নিজৰ পিছৰ যাত্ৰা আৰম্ভ কৰিব লাগে। তো বলকচোন আকৌ বিস্তাৰভাৱে মনোযোগ দিওঁ এই অদ্ভুত গ্ৰন্থখনলৈ। নমস্কাৰ, আকৌ আপোনালোকক মোৰ চেনেল নেচাৰ ফেক্টছলৈ স্বাগতম জনালোঁ। যদি আপুনি নতুনকৈ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টাটো টিপি দিব। গৰুড় পুৰাণৰ মতে মৃত্যুৰ আগতে মানুহৰ মাত গুচি যায়, তেওঁৰ সকলো ইন্দ্ৰিয় বিকল হৈ যায়। যেতিয়া অন্তিম সময় আহে তেতিয়া পৰমাত্মাৰ দ্বাৰা তেওঁ দিব্যদৃষ্টি পায়। তাৰ পাছত তেওঁ এই গোটেই সংসাৰ এক ৰূপত দেখিবলৈ লয়। তেতিয়া তেওঁৰ মনৰ সকলো বিস্তাৰ নষ্ট হ'বলৈ ধৰে। এই পুৰাণত কোৱা হৈছে যে মৃত্যুৰ সময়ত দুটা যমদূত আহে, যি স্বৰূপত অতি ভয়ংকৰ হয়। তেওঁলোকে মৃত্যু হোৱাজনৰ লগত এনেকুৱাই ব্যৱহাৰ কৰে যেনেকুৱা তেওঁ এতিয়ালৈকে অন্য প্ৰাণীৰ লগত কৰিছিল। যদি মৃত্যু হ'ব লগাজন ভাল স্বভাৱৰ হয় তেওঁ সহজতেই প্ৰাণ ত্যাগ কৰে, কিন্তু যদি তেওঁ পাপী হয় যমদূতৰ ভয়ত গ্ৰস্ত হৈ আহ আহ মাত উলিয়াই অতি কষ্টৰে শৰীৰ ত্যাগ কৰে। তাৰ পাছত যমদূতে তেওঁৰ গলত ৰছী লগাই যমলোকলৈ লৈ যায়। তেওঁক প্ৰহাৰ কৰি কৰি নিয়া হয়। মৃত্যুৰ ৰাস্তা অতি ভয়ানক, আন্ধাৰ আৰু গৰম অৰ্থাৎ অগ্নিৰে পৰিপূৰ্ণ হয়। যমলোক পোৱাৰ পাছত পাপী জীৱক শাস্তি দিয়া হয়। পিছত তেওঁক ধৰ্মৰাজে কোৱাৰ কাৰণে 13 দিনলৈ নিজৰ উত্তকাৰ্যৰ পূৰণৰ হেতুকে আকাশমাৰ্গৰ পৰা ঘৰলৈ এৰি দিয়া হয়। ঘৰলৈ আহি এই জীৱাত্মাই পুনৰ সেই শৰীৰত সোমোৱাব বিচাৰে, কিন্তু তেওঁ যমদূতৰ পৰা মুক্ত হ'ব নোৱাৰে। যেতিয়ালৈ তেওঁৰ বংশই অৰ্থাৎ পুত্ৰসকলে তেওঁৰ পিণ্ডদান নকৰে তেতিয়ালৈ এই আত্মা ভোকে পিয়াহে থাকিবলগীয়া হয়। পিছত 10ম দিনত কৰা পিণ্ডদানৰ বাবে উক্ত আত্মাই যাবলৈ শক্তি পায়। সেইকাৰণে হিন্দু ধৰ্মত পিণ্ডদান আৱশ্যক মনা হৈছে। তাৰ পাছত মৃত্যুৰ 13 দিনত যমদূতে তেওঁক পুনৰ ধৰি লৈ যায়। তাৰ পাছত আৰম্ভ হয় যমলোকৰ যাত্ৰা, য'ত আত্মাই 3 প্ৰকাৰৰ মাৰ্গ পায়, যাক অৰ্চি মাৰ্গ, ধূম মাৰ্গ আৰু উৎপত্তি বিনাশ মাৰ্গ বুলি কোৱা হয়। অৰ্চি মাৰ্গ দেৱলোক আৰু ব্ৰহ্মলোকৰ যাত্ৰালৈ হয়। ইয়াক সকলোতকৈ সৰ্বোচ্চ মাৰ্গ বুলি মনা হয়। ধূম মাৰ্গ পিতৃলোকৰ যাত্ৰাৰ বাবে, আৰু এইটো সকলোতকৈ অন্তিম মাৰ্গ, যিটো উৎপত্তি বিনাশ মাৰ্গ, যিটো নৰকলোকৰ যাত্ৰা হয়। এই সকলোতকৈ বেয়া মাৰ্গৰ ভিতৰত এইটো বুলি কোৱা হয়। ইয়াত মৃত আত্মাই বেতান্দি নদীক পাৰ কৰিব লাগে, যিটো পাৰ হ'বলৈ লাগে 47 দিন, আৰু 47 দিনৰ এই যাত্ৰা সম্পূৰ্ণ বহুতো কষ্টদায়ক হয়। এনেদৰে ভোকে পিয়াহে ভুক্ত আত্মাই যমলোক পায়। যমলোকত ভগৱান চিত্ৰগুপ্তই এই প্ৰাণীৰ সকলো কৰ্মৰ লেখনি ধৰ্মৰাজৰ আগত প্ৰস্তুত কৰি দিয়ে। তাৰ পাছত ইয়াৰ আধাৰতেই ধৰ্মৰাজে এইটো নিশ্চিত কৰে যে পাপী আত্মাক কোনটো নৰকত পঠাই দিয়া হ'ব। গৰুড় পুৰাণত প্ৰায় 36 প্ৰকাৰৰ নৰকৰ উল্লেখ কৰা হৈছে, যিটো মানুহৰ কল্পনাতকৈও বেছি ভয়াৱহ হয়। এইটো আৰু কষ্টদায়ক হয়। ইয়াৰ ঠিক বিপৰীতে যি ব্যক্তিয়ে ধৰ্ম পালন কৰি ভাল কৰ্ম কৰে তেওঁ বিনা কষ্টই পোনে পোনে স্বৰ্গলৈ যায় আৰু স্বৰ্গৰ সমস্ত সুখ ভোগ কৰে।
এনেদৰে মানুহে নিজৰ ইচ্ছামতে নতুন জীৱন প্ৰাপ্ত কৰিব পাৰে অথবা জীৱন মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ পোনে পোনে পৰমাত্মাৰ লগত বিলীন হৈ যায়। তো বন্ধুসকল, এইটো আছিল কথা মৃত্যুৰ পাছৰ যাত্ৰাৰ, যিটো আপুনি নিশ্চয় জানিলে যে মানুহে জীৱনতে থাকিলে কেনেকুৱা আচৰণ কৰিব লাগে। ভাল কৰ্মৰ ফল ভাল পোৱা যায়। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু বন্ধুবৰ্গলৈ অৱশ্যে শ্বেয়াৰ কৰি দিব।